নমস্কাৰ। নৱমী শইকীয়াৰ কথাৰে মালৈ এক কলম। মৰমৰ মা, উশাহবোৰ ছুটি হৈ আহিছেচোন। অ' মা, নিষ্ঠুৰ নিয়তিয়ে মোক হাত বাহুল্টি মাতিছে। মোৰ কি হৈছে মা? মোৰ এছালচোন সম্পূৰ্ণ নিস্তেজ হৈ পৰিছে। মাও, মই যাবলৈ ওলালোঁ, তহঁতবোৰৰ পৰা আঁতৰি বহুত দূৰলৈ। সময়বোৰ বৰ কষ্টকৰ অ' মা। কিমাননো সহিম আৰু শাৰীৰিক মানসিক অত্যাচাৰ। গৰম পানীৰে পোৰা ঠাইবোৰ বৰকৈ বিষায় অ' মা। গোটেই শৰীৰতে আঘাত জান। তহঁতবোৰৰ পৰা আঁতৰাই কিয় পঠাইছিলি মা? মই যে তহঁতৰ অভাৱী সন্তান। আনে অনাৰ দৰে মইতো আনিব পৰা নাছিলোঁ কোনো দামী যৌতুক। হয় মা, সেয়াই হৈ পৰিল মোৰ দুৰ্ভাগ্য। প্ৰতিদিনে প্ৰতিপলে কৰা শাৰীৰিক মানসিক অত্যাচাৰ আৰু কিমান সহিম? ময়োতো তেজ মঙহৰে মানুহ ন মা। নাজানো কি পাপৰ ফল এয়া। মই আৰু নোৱাৰো অ' মা। যৌতুক যে হৈ পৰিছে মোৰ বিপদ ঘণ্টা। লাহে লাহে শেষ হৈ আহিছে সময়বোৰ। চিতাৰ জুইকুৰাই হাত বাউলি মাতিছে মোক। মনত আছে মা, জুইলৈ যে মোৰ বহুত ভয়। কিন্তু এতিয়া সিহঁত মানুহ নহয় অ'। হ'ব দে, মৃত্যুৰ সিপাৰে বাট চাই ৰ'ম তহঁতৰ মৰমৰ মাত সাৰলৈ। আই ঐ, ক্ষমা কৰিবি, যাওঁগৈ মই আই। ভণ্টিও এতিয়া ডাঙৰ হৈ আহিছে, তাইক চাবি দেই মা। তাইক কিন্তু এনেকুৱা দানৱৰ হাতত বলি হ'বলৈ নিদিবি। যৌতুকৰ অভাৱত ইমান নিৰ্মম হত্যা। শেষত কুশলে থাকিবি মা, নাকান্দিবি কিন্তু। জিলিকি ৰ'ম দূৰ আকাশৰ তৰাটি হৈ, আৰু তোৰ ছাদ তোৰ মৰমৰ আইজনী হৈ। কুশলে থাকিবি, দেউতাক মোৰ নমস্কাৰ দিবি। আহিলোঁ মই, ইতি তহঁতৰ আইজনী।